हेलो एवरीवन गुड मॉर्निंग আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি গৈ আছো যোৰহাটৰ নিমাটিঘাটত পিকনিক খাবলৈ। বহুত দিনৰ পাছত নহয় বহুত বছৰৰ পাছত পিকনিক খাম এনেকৈ আৰু আমাতকৈ আগত গৈ আছে পনিতা প্ৰিয়ংকাহঁত আৰু তেওঁলোককো আমি বহুত দিনৰ পিছত মই লগ পাম। এতিয়া আমি এয়া পাইছোহি নিমাটিঘাট। ইয়াত ইমান ধুনীয়া ৰিজৰ্ট এখন বনাইছে। চক ইমান ধুনীয়াকৈ বালিৰ ওপৰত এনেকৈ ডেকোৰেশ্যন কৰি থৈছে। ইয়ালৈ আহিব পাৰিব আপোনালোকে। আই লাভ নিমাটি লিখা আছে। সঁচাকৈ পৰিৱেশটো বহুত ধুনীয়া। আজি যিহেতু খ্ৰীষ্টমাছ তো আপোনালোক সকলোকে মেৰি খ্ৰীষ্টমাছ। আমি পিকনিক স্পট পালোহি। নামদাফা ecocamp। ইয়াত আমি এতিয়া পিকনিক খাম। পনিতাহঁত ৰৈ আছে। আমাৰ অহাত বহুত দেৰি হৈ গ'ল। ৰাস্তাত বহুত ভিৰ। আহোঁতে আহোঁতে বহুত দেৰি হৈ গ'ল। ভাইটি এইটো কেতিয়া হেৰি বনোৱা এখন? এবছৰ হৈছে নি? মানুহ আহেনে? আহে। বাবু টিকলু টিকলু ইমান দেৰি আহিলো হাই। বহুত ধুনীয়া জেগাডোখৰ জানা? ধুনীয়া ন? আমাৰ পাৰ্টি ষ্টাৰ্ট হৈ গ'ল পিকনিকৰ। ইফালে দেখাই আছো। ৰান্ধনি লাগিছ? কি বনাইছ এইটো? চিকেন। চিকেন চাওঁ। তই কি চাই আছ? এইটো দি দে এটা এটা আছে সবে সুধিছে এইটো। पार्टी शुरू हुई है। মোৰ এয়া বেবী থকাৰ কাৰণে মইতো ডান্স কৰিব নোৱাৰোঁ। চ' আপোনালোকক মই ৰিজৰ্টটোকে দেখাওঁ। ইয়াৰ ভিতৰত কি কি আছে বলক দেখাই আছোঁ আপোনালোকক। আৰু মোৰ কেমেৰামেন এগৰাকী বহুত ধুনীয়া অকণমানি মাইনা এজনী আছে। তাইৰ নাম ইভিয়ানা। এয়া তাই ইমান ধুনীয়াকৈ মোক ভিডিঅ' কৰি দি গৈ আছে। চাই থাকক আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এইডোখৰত এটা চাংঘৰ বনাই দিছে ধুনীয়াকৈ। ইয়াত মানে মানুহবোৰ পিকনিক খাবলৈ অহা মানুহখিনি এইবিলাকত উঠি ফটো মাৰিব পৰাকৈ ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছে। চক এই চাংঘৰ বনাই দিছে আৰু এইফালে এটা আছে। আহা ইভিয়ানা নাম কি আছে? ইভিয়ানা এটা বোলে ইউটিউব চেনেল এটা আছে বোলে, ইভিয়ানা ডায়েৰিজ। আপোনালোকে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়া তুমি ইভিয়ানা। চাংঘৰটো ইমান ধুনীয়াকৈ বনাই দিছে। ভিতৰত কি আছে? ইয়াত ৰাতি থাকিব পাৰি। আহিব পাৰে আপোনালোকে একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত। ইমান ধুনীয়া পৰিৱেশত দিনত ফুৰিব পাৰিব। ৰাতি দেৰি হৈ গ'লে ইয়াত থাকিব পৰাকৈও ধুনীয়া জেগা বনাই দিছে। আহিব আপোনালোকে। আজি আমি আহিলোঁ, চালোঁ, ভাল লাগিলে ন ইভিয়ানা?
সেইটো আৰু ডাঙৰ এটা আছে আহা ঝুলনা ঝুলিছোঁ বাবুক লৈ ঝুলনা ঝুলিছোঁ নামটো কৈ দিয়া বাবু এইফালে চব ধুনীয়াকৈ বহিব পৰা জেগা বনাই দিছে আৰু ওপৰত এনেকৈ গছত ৰঙা নীলা ফিটা দি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে মানে ইক' কেম্পটো মানে চকুত লগা কৰিবৰ কাৰণে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ভাল লাগিছে পৰিৱেশটো এবাৰ ঘূৰা এখন ৰেষ্টুৰেণ্ট এফালে কেম্প আছে তাত মানে মানুহ থাকিব পাৰিব আহিলে আহক কেম্প চাইট চাব এইটো ডাঙৰ ইফালে সৰু আছে আৰু ইফালে 1 2 3 4টা আছে ইয়াত থাকিব পাৰিব আহিব আপোনালোকে আমি Wait. President milih, secretary milih, vice president milih. কি আনিছ এইটো কি আনিছ বগৰী আৰু ইজনী ক'ত ভালে পিকনিক খাই বৈ আজৰি হৈ আমি এতিয়া ঘূৰি হৈছোঁগৈ আহোঁতে যিহেতু বাহনা হৈ আহিলোঁ এতিয়া আমি পতিয়া গাঁও হৈ উভতি গৈছোঁ ডাইৰেক্ট বাইপাছত উঠিম আৰু আজি আমাৰ শিৱসাগৰ যোৱা নহ'বগৈ চনিদাহঁতৰ ঘৰত যোৰহাটতে থকা হ'ব আৰু আজিৰ দিনটো সঁচাকৈয়ে মোৰ বহুত বেছি ভাল লাগিলে কিয়নো আজি প্ৰিয়ংকা পনিতা দীপশিখা উইথ ফেমিলি আমি বহুত দিনৰ পাছত লগ হৈছোঁ আৰু আশা কৰিছোঁ প্ৰতি বছৰে যাতে আমি এনেকৈ এটা দিন লগ হ'ম আৰু পাৰ্টি কৰিম আৰু বহুত বেছি এনজয়ো কৰিলোঁ আৰু আপোনালোকে ৰিজৰ্টখন চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু আহিব পাৰে ফেমিলি লৈ বহুত ধুনীয়া হয় ৰিজৰ্টখন আৰু যে ইমান সময় মোৰ ভিডিঅ'টো চাই থাকিলে তাৰ বাবে আপোনালোক সকলোলৈকে থাকিল অশেষ ধন্যবাদ তেন্তে ভিডিঅ'টো আজি আৰু বেছি দীঘল নকৰোঁ তেন্তে আজিলৈ আহোঁ বাই বাই